সভাপতি দীপেন বৰাই যোৱাকালি প্ৰেছ মিটত কৈছে এইটো হ'ল 2003 যে চুক্তি হোৱা ট্ৰাইবেল বেল এণ্ড ব্লক এইটো কম্প্ৰমাইজ কৰা নহ'ব পৰা ময়ো কৈছোঁ আমাৰো কম্প্ৰমাইজ কৰিবতো দৰকাৰ নাই এইটো দীপেন বড়োৰ লগত মই একমত আমিতো আজি বিজেপি চৰকাৰ থকা কিমান দিন হৈ গ'ল আজিতো 10 বছৰ হ'ল আমি কতোতো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কম্প্ৰমাইজ কৰা নাই উল্টাই অসমত 600 গাঁৱত নতুনকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱা প্ৰস্তাৱহে আমাৰ তাত আছে ইলেকশ্যনৰ আগতে আমি কৰিব গৈ আছোঁ গতিকে উঠোৱাটো নহয় 600 নতুনকৈ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছোঁ গতিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে মই এটাই কথা কৈছোঁ যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইতো ভাবাও নাই সপোনতো ভাবা নাই গতিকে এই কথাটোলৈ বিতৰ্ক হ'ব নালাগে আৰু যি কথা আমি কৰা নাই সেই কথালৈ বিতৰ্ক হ'ব নালাগে আমাৰ মানুহবিলাকে কৈ আছে 7টাত জিকিম বুলি কিন্তু মই টেষ্ট কৰা নাই মই 20 আগষ্টৰ পিছত কম মই ডিমা হাছাওত পতঞ্জলীয়ে কোনো মাটি লোৱা নাই পতঞ্জলীয়ে মাটি BTCতে লৈছে ডিমা হাছাওত কোনো লোৱা নাই ভুলতে BTRটো ডিমা হাছাও বুলি ওলাইছে BTRত হাগ্ৰামা মহিলাৰ দিনতে 3000 বিঘা মাটি পতঞ্জলীক দিয়া হৈছিলে ডিমা হাছাওত 1 বিঘা মাটিও দিয়া নাই তেওঁৰ ভুল বুজাবুজি হৈছে আৰু তেওঁ বাৰে বাৰে কৈ আছে মই ভাবোঁ যে যেতিয়া বুজি পাব নিজে নিজে এইটো সমাধান হৈ যাব আৰু সকলোৱে জানে এখন গভৰ্ণমেণ্ট ট্ৰাইবেলৰ কাৰণে কাম কৰি আছে দিনে ৰাতি যদি বিজেপিক এণ্টি ট্ৰাইবেল বুলি কয় আৰু কোনো চৰকাৰে নাথাকিব প্ৰ' ট্ৰাইবেল একদম বৰালি মাছ হয় মই ক'লো নহয় কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন এইবিলাকত সোমাবই নালাগে মই বিজেপিৰ মানুহবিলাককো কৈছোঁ নলবাৰীত যদি চবে অৰুণোদয় পাব পাৰে জালুকবাৰীত যদি চবে অৰুণোদয় পাব পাৰে চবে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে BTCত কিয় নোৱাৰে সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছোঁ যে ইলেক্টেড VCDC হ'ব লাগে লিষ্টত নাম দি VCDC হ'ব নালাগে আৰু এইটো BTC ৰাইজে বিচাৰিছে এইটো মোৰ কথা নহয় আৰু বিজেপি হ'লেও ভুলটো ভুল এইটো বিজেপি হ'লে 7 খুন মাফ এইটো মোৰ ছিষ্টেমত নাই বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া মই বেয়া কাম কৰিলেও বেয়া আমি কোনো ভগৱান নহয় হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া থেংক ইউ